সমগ্ৰ অসমতে চলি আছে সন্দেহযুক্ত নাগৰিক নাইবা মিয়াৰ বিৰুদ্ধে উচ্ছেদ অভিযান। উজনিৰ পৰা নামনি সকলোতে এতিয়া দেখিবলৈ পোৱা গৈছে হাজাৰ হাজাৰ বিঘা মাটি আছে সন্দেহযুক্ত নাগৰিকৰ দখলত, যাৰ বাবে অসমৰ মুখ্যমন্ত্ৰীৰ লগতে বিভিন্ন দল সংগঠন আৰু খিলঞ্জীয়া লোকসকলে আৰম্ভ কৰিছে মিয়াৰ বিৰুদ্ধে অভিযান। কিন্তু সন্দেহযুক্ত নাগৰিক নাইবা মিয়াসকল কেনেদৰে অসমত আহিছিল সেই বিষয়ে আপোনালোকক জনোৱাৰ আমাৰ এক ক্ষুদ্ৰ প্ৰয়াস। সন্দেহযুক্ত নাগৰিক নাইবা মিয়াসকল পূৰ্ব বংগৰ পৰা অসমলৈ কেতিয়া আৰু কেনেদৰে আহিছিল সেয়া সঠিকভাৱে ক'ব পৰা নাযায়। কিন্তু কিছুমান তথ্যৰ পৰা জানিব পৰা যায় যে মিয়া নাইবা পমুৱা মুছলমানসকল অসমলৈ আহিব আৰম্ভ কৰিছিল প্ৰায় 1901 নাইবা 1902 চন মানৰ পৰাই। কিন্তু 1916 চনত মিয়া নাইবা পমুৱা মুছলমানসকল অসমত অতি ভয়ংকৰভাৱে প্ৰৱেশ কৰিবলৈ আৰম্ভ কৰিছিল। যেতিয়া ভাসানী আৰু সৈয়দ সাদুল্লাই অসমৰ শাসনৰ ভাগ জৰি নিজৰ হাতত লৈছিল আৰু সৈয়দ সাদুল্লাৰ নেতৃত্বত 1927 চনৰ পিছত অসমত তেওঁৰ চৰকাৰ হৈ আছিল, তেতিয়া গোৱালপাৰাত মৈমনসিঙৰ পৰা অহা লোকসকলক থাকিবলৈ যথেষ্ট সুবিধা কৰি দিয়া হৈছিল। আৰু তেতিয়াই সৈয়দ সাদুল্লাই কৈছিল যে সেই লোকসকল অসমলৈ লৈ অনাৰ মূল কাৰণ আছিল অধিক খাদ্যশস্য উৎপাদন কৰা। এনেদৰে পূৰ্ব বংগৰ পৰা অহা সেই লোকসকল অসমত থাকি তেওঁলোকৰ জনসংখ্যা অধিক বৃদ্ধি কৰিছিল। ইয়াৰ পিছতে 1947 চনত ভাৰত স্বাধীন হোৱাৰ পিছত এখন পূব পাকিস্তানৰ জন্ম হৈছিল আৰু তেতিয়া তাৰ পৰাও বহু লোক আহি অসমত বসতি স্থাপন কৰিবলৈ আৰম্ভ কৰিছিল। কিন্তু সৈয়দ সাদুল্লাই সেই লোকসকলক কিয় এনেদৰে অসমলৈ লৈ আহি থাকিবলৈ সুবিধা কৰি দিছিল? যদি আমি বিভিন্ন অসমীয়া বাতৰি কাকত চাওঁ, তাত বিভিন্ন স্বনামধন্য ব্যক্তিসকলে লিখিছে সৈয়দ সাদুল্লাই সেই লোকসকলক অসমলৈ অনাৰ মূল কাৰণ আছিল পাকিস্তানৰ লগত অসমক সংলগ্ন কৰি মুছলমানৰ জনসংখ্যা বৃদ্ধি কৰা, কিয়নো অসমত সেই সময়ত খিলঞ্জীয়া মুছলমানৰ জনসংখ্যা যথেষ্ট কম আছিল। সেইবাবে তেওঁ পমুৱা মুছলমানসকলক অসমলৈ আনিবলৈ আৰম্ভ কৰিছিল। কিন্তু সৈয়দ সাদুল্লাৰ সেই সিদ্ধান্ত নাইবা কাণ্ডক সেই সময়ত গোপীনাথ বৰদলৈ, বিষ্ণুৰাম মেধিয়ে তীব্ৰ বিৰোধিতা কৰিছিল আৰু এনেদৰে লাহে লাহে অনুপ্ৰৱেশকাৰীৰে ভৰি পৰিছিল আমাৰ ৰাজ্যখন। লাহে লাহে এই লোকসকল অসমত থাকিবলৈ আৰম্ভ কৰিছিল আৰু এটা সময়ত এই লোকসকলৰ জনসংখ্যা অধিক বৃদ্ধি হৈ পৰিছিল। বৰ্তমান সময়ত এই লোকসকলক সন্দেহজনক নাগৰিক নাইবা মিয়া বুলি কোৱা হয়। আনহাতে যাৰ বাবে এতিয়া এই লোকসকলৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে বিভিন্ন ব্যৱস্থা লোৱা দেখিবলৈ পোৱা গৈছে। কিন্তু সেই সন্দেহযুক্ত লোকসকলক অসম চৰকাৰে এতিয়া বিতৰণ কৰিব পাৰিবনে? এয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব। বিশেষ প্ৰতিবেদন, নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।